মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ অনুশীলনী 8.1 প্ৰশ্ন 9 সমাধান কৰিম। কি দিছে প্ৰশ্ন 9ত? ABCৰ ত্ৰিভুজ ABCৰ বি কোণ সমকোণ যদি tan A = 1/√3 তেন্তে তলৰ মানবোৰ উলিওৱা। কাৰ মান উলিয়াব দিছে এইটো? এক নম্বৰত কি দিছে? sin A * cos C plus cos A into sin C। আমি সমাধান কৰোঁ। সলিউশন ধৰা হ'ল ABC এটা ত্ৰিভুজ, ABC এটা ত্ৰিভুজ। সলিউশন ধৰা হ'ল ABC এটা ত্রিভুজ যার অ্যাঙ্গেল B ABC অ্যাঙ্গেল ABC = 90 ডিগ্রি অর্থাৎ সমকোণ। আৰু যার অ্যাঙ্গেল ABC 90 ডিগ্রি আৰু tan A = অর্থাৎ tan A = কিমান মোক দিয়া আছে 1/√3। tan A = 1/√3 মানে কি? এইটুক যদি আমি A কোণ সাপেক্ষে tanৰ মান কি হ'ব? সন্নিহিত বাহু যেটো আছে আৰু বিপৰীত বাহু যেটো আছে ইহঁতৰ অনুপাত ল'ব লাগিব। বিপৰীত বাহু বা এই কোণৰ বিপৰীত বাহু বা সন্নিহিত বাহু হ'ব tan A ৰ মান। এতেকে tan A মানে আমি ইমান লিখিব পাৰোঁ BC বাই, যেহেতু tan A মানে বিপৰীত A কোণৰ বিপৰীত বাহু BC বাই AB, এই কোণৰ সন্নিহিত বাহু AB, BC বাই AB কিমান হ'ব? 1/√3। এতিয়া তোমালোকে এইখিনি মন কৰিবা ভালকৈ। ইয়াত চাবা BC বাই AB মানে আমাক কিমান দি আছে? 1/√3। BC ৰ মান 1 নহয়, AB ৰ মান √3 নহয়, কিন্তু BC বাই AB ৰ অনুপাত 1/√3। BC ৰ মান কিমান আমি নাজানো, AB ৰ মান আমি কিমান নাজানো। আমি ধৰি ললো যে BC ৰ মান 1k, অৰ্থাৎ k ৰ লগত আমি যদি এটা অৰ্থাৎ 1 ৰ লগত আমি যদি এটা k যিকোনো বাস্তৱ সংখ্যা এটা মাল্টিপ্লাই কৰি দিওঁ, তেনেহ'লে ধৰা আমি আমাৰ এই BC ৰ মানটো পাওঁ। তেনেহ'লে ওপৰত যদি আমি k বুলি পূৰণ কৰি দিওঁ, তেনেহ'লে তলতো আমি √3 ৰ লগত k পূৰণ কৰি দিব লাগিব। কাৰণ ওপৰে তলে কটাকটি যে আমি অনুপাত হিচাপে এগেইন 1/√3 পাব লাগিব। গতিকে ধৰা হ'ল BC = 1k, তেনেহ'লে AB = কিমান হ'ব? √3k। এতিয়া পাইথাগোৰাছৰ সূত্ৰ অনুযায়ী কি হ'ব? AC² = AB² + BC²। AB² + BC²। গতিকে আমাৰ BC আৰু AB ৰ মান দিয়া আছে, BC আৰু AB ৰ মান দিয়া আছে। গতিকে AC² * AB মানে কিমান হ'ব আমাৰ? √3k² + BC মানে আমাৰ কিমান দিয়া আছে? 1k²। গতিকে AC² = কিমান পালো? √3 into √3 নহয়, যদি আমি ভাঙি দিওঁ into k নহয়, দুটা k পূৰণ হৈ থাকিব, দুটা √3 পূৰণ হৈ থাকিব, প্লাছ 1² k²। অকণমান তোমালোকে বুজিব পৰা কাৰণে মই এইখিনি এনেকৈ ভাঙি দিছোঁ। পৰীক্ষাত তোমালোকে এনেকৈ ভাঙিব নালাগে, ডাইৰেক্ট √3² into k² কৰিব পৰা। এতিয়া
এছ স্কুৱেৰ হিচাপে থাকিল √3 ইনটু √3 দুটা √3 পূৰণ কৰিলে কি হ'ব √3 ইনটু √3 ইকুৱেল টু √3 হোল স্কুৱেৰ মানে কিমান 3 গতিকে কিমান হ'ব 3 আৰু দুটা কি পূৰণ হৈ থাকিলে k স্কুৱেৰ প্লাছ 1 স্কুৱেৰ ইকুৱেল টু 1 k স্কুৱেৰ 1 ইনটু k স্কুৱেৰ গতিকে s স্কুৱেৰ ইকুৱেল টু 3k স্কুৱেৰ প্লাছ 1k স্কুৱেৰ ইকুৱেল টু 4k স্কুৱেৰ গতিকে ac ইকুৱেল টু ইয়াত s স্কুৱেৰ ইকুৱেল টু 4k স্কুৱেৰ গতিকে ac ইকুৱেল টু s স্কুৱেৰৰ বৰ্গমূল ac আৰু 4 স্কুৱেৰৰ বৰ্গমূল কিমান হ'ব √4k স্কুৱেৰ গতিকে ac ইকুৱেল টু আমি দুইটো কেনেকৈ ভাঙিব পাৰোঁ √2 স্কুৱেৰ ইনটু k স্কুৱেৰ ac ইকুৱেল টু 2 স্কুৱেৰৰ বৰ্গমূল 2 আৰু k স্কুৱেৰৰ বৰ্গমূল k নহয় আমাক যদি 25ৰ বৰ্গমূল উলিয়াব দিয়ে আমি কি কওঁ 25ৰ বৰ্গমূল উলিয়াব দিলে আমি এনেকৈ দি দিওঁ আমি এনেকৈ দিলে বুজি পাওঁ √25 মানে বুজি পাওঁ যে আমাক 25ৰ বৰ্গমূল উলিয়াব দিছে কিমান হয় 25ৰ বৰ্গমূল 5 স্কুৱেৰ মানে কিমান 25 গতিকে 25ৰ বৰ্গমূল কিমান 5 একেদৰে √2 স্কুৱেৰ মানে কি √4 মানে কি আমাক 4ৰ বৰ্গমূল উলিয়াব দিছে 4ৰ বৰ্গমূল কিমান পাওঁ আমি 2 পাওঁ k স্কুৱেৰৰ বৰ্গমূল আমি k পাওঁ 2 স্কুৱেৰৰ বৰ্গমূল আমি 2 পাওঁ k স্কুৱেৰৰ বৰ্গমূল আমি k পাওঁ গতিকে ac ইকুৱেল টু 2k এতিয়া আমি প্ৰশ্নটো লৈ আহিছোঁ প্ৰশ্নত কি দিছে আমাক sin a ইনটু cos c প্লাছ cos a ইনটু sin c আমি মান উলিয়াব লাগে আমি উলিয়াম sin a ইনটু cos c প্লাছ cos a ইনটু sin c এতিয়া sin a মানে কিমান আমি ছবিটো ৰাখি চাওঁ sin a বুলি কোৱাৰ লগে লগে আমাৰ কোন দুটা বাহুৰ অনুপাত ল'ব লাগিব a কোণৰ বিপৰীত বাহু কি bc আৰু কৰ্ণকুণ্ডাল ac বিপৰীত বাহু বাই কৰ্ণ গতিকে bc বাই ac bc বাই ac এটা cos c বুলিলে কি পাম আকৌ আমি ছবিটো চাওঁ cos c মানে এই কোণটো c কোণ সাপেক্ষে cos কিমান হ'ব c কোণ সাপেক্ষে cosৰ মান কিমান হ'ব c ৰ বিপৰীত বাহু কি ab আৰু c ৰ সন্নিহিত বাহু কি bc যেহেতু এইটো cos c কোণ সাপেক্ষে আমি cosৰ মান উলিয়াম আমি সন্নিহিত বাহু ল'ব লাগিব c কোণৰ সন্নিহিত বাহু bc আৰু কৰ্ণ ল'ব লাগিব ac গতিকে bc বাই ac হ'ব তো bc বাই ac প্লাছ cos a তাত এই কোণ সাপেক্ষে আমি cos উলিয়াম এই কোণৰ সন্নিহিত বাহু ab আৰু কৰ্ণ ac গতিকে ab বাই ac হ'ব ab বাই ac ইনটু sin c c কোণ সাপেক্ষে আমি sin উলিয়াম c কোণৰ বিপৰীত বাহু ab আৰু কৰ্ণ কি ac ab বাই ac হ'ব ab বাই ac এতিয়া আমি মানবিলাক বহুৱাই যাম bc ৰ মান কিমান পাইছোঁ আমি 1k গতিকে আমি bc ৰ মান কিমান বহুৱাম 1k ac ৰ মান কিমান পাইছোঁ আমি 2k গতিকে আমি 2k বহুৱাম ইনটু bc মানে আমি 1k পাইছোঁ ac মানে আমি 2k পাইছোঁ প্লাছ ab ৰ মান আমি কিমান পাইছোঁ ab ৰ মান আমি পাইছোঁ √3k কিমান পাইছোঁ আমি √3k আৰু ac ৰ মান আমি কিমান পাইছোঁ
AC মান পাইছোঁ আমি 2k কিন্তু AB ৰ মান আমি পাইছোঁ √3k AC মান পাইছোঁ আমি 2k এইখিনিতে আমি সমাধান কৰিব লাগে 2k into 2k কিমান হ'ব 4k 1k into 1k 2k into 2k 4k square 1k into 1k 1k square plus 2k into 2k 4k square উপর √3k into কিমান হ'ব দুটা √3 পূৰণ হৈ আছে √3 whole square into k square গতিকে k square কটা কাটি গ'ল ইয়াতো k square কাটি গ'ল ইয়াত থাকিল 1/4 plus √3 whole square মানে কি দুটা √3 পূৰণ হৈ থাকিলে আমি দুটা যদি √3 পূৰণ হৈ থাকে আমি কি পাম সিঙ্গল 3 পাম গতিকে 3/4 ইহঁতৰ আমি যদি লসাগু 4 পাওঁ গতিকে ইয়াত থাকিব 1 ইয়াত থাকিব 3 4/4 4 কাটা 1 হ'ল গতিকে sin a into cos c plus cos a into sin c ৰ মান আমি কিমান পালো